वेलकाम बैक टू माई चेनेल देवोज ब्लग। एतिया रातिपुवा प्राय 5:15 मान होइसे। एतिया जाबोलै लैसु एटा नामघरলৈ। অসমৰ এটা বিখ্যাত নামঘৰ গোলাঘাট জিলাত অৱস্থিত। এই নামঘৰটোলৈ যাবলৈ লৈছো প্ৰায় 20 কিলোমিটাৰ হ'ব ইয়াৰ পৰা দূৰত্ব। গতিকে এই নামঘৰত যোৱাৰ পৰা আৰম্ভ কৰি আজিৰ ব্লগটো আৰম্ভ কৰিছো। বলকচোন গৈ থাকো তেতিয়াহ'লে আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। যেহেতুকে ভাদ মাহ, গতিকে ইয়াত দেখিছে আদৰণি তোৰণ লগোৱা আছে। এইখন এখন আদৰণি তোৰণ, কেইবাখনো আছে। এইখনৰ তলৰে আমি গৈ আছো। এতিয়া আমি মেইন গেটখন পামগৈ। আপোনালোকে দেখিব এইখনে হৈছে মেইন গেট। মেইন গেটখন দেখিলে আপোনালোকে থাম্বনেইল আৰু এতিয়া গেটখন দেখি গম পালে যে আমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ আজি আহিছোঁ। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ হৈছে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ এখন জনপ্ৰিয় তীৰ্থস্থান আৰু এই তীৰ্থস্থানখন গোলাঘাট জিলাৰ বসা গাঁৱত অৱস্থিত, য'ত তিনিখন বিখ্যাত নদী ঘিলাধাৰী, মক্ৰং আৰু কাকডঙা নদীৰ সংযোগস্থল। নামঘৰটো ইয়াৰ সমীপৱৰ্তী আৰু ওচৰৰ 8টা কুৰি অৰ্থাৎ 8 খেল বুলি কয়, এই 8টা কুৰিৰ পৰা নামাকৰণ কৰা হৈছে। আহোম স্বৰ্গদেউ গদাপানীয়ে এই মন্দিৰ অৰ্থাৎ নামঘৰভাগ 1681 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিলে। পূৰ্বতে এই আঠখেলীয়া নামঘৰভাগ আঠখেলীয়া হৰি মন্দিৰ বুলি জনা গৈছিলে, কিন্তু লোকবিশ্বাস মতে এই আঠখেলীয়া নামঘৰ শব্দৰ অৰ্থটো আৰম্ভ হ'ল যেতিয়া বৈষ্ণৱ ধৰ্মৰ সম্প্ৰসাৰণ হ'ল আৰু লগে লগে এই হৰি মন্দিৰ ভাগ আঠখেলীয়া নামঘৰলৈ ৰূপান্তৰিত হয়। যিহেতুকে আমি আঠখেলীয়া নামঘৰলৈ আহিছোঁ আৰু এই ভিডিঅ'টো কেইদিনমান আগৰ ভাদ মাহ চলি থাকোঁতে শেষৰ দিনকেইটাত আমি গৈছিলোঁ। গতিকে শৰাই আগবঢ়াবৰ কাৰণে যাৱতীয় যিখিনি বস্তু লাগে এই দোকানখনৰ পৰা আমি লৈ লৈছোঁ বস্তুখিনি আৰু আমি এতিয়া আগবাঢ়িম নামঘৰৰ ফাললৈ। আহক এতিয়া নামঘৰৰ ফাললৈ আগবাঢ়ি যাওঁ। আমি ইয়াতে জোতা চেণ্ডেলবোৰ খুলি ভৰি হাত ধুই লৈছোঁ আৰু এতিয়া আমি যিহেতুকে ক'ভিড চলি আছে, ক'ভিড প্ৰট'কল মানি বিভিন্ন নিয়মসমূহ ইয়াত পালন কৰিব লাগে। গতিকে যথেষ্ট নিয়ম বান্ধি দিয়া আছে নামঘৰ সমিতিয়ে। গতিকে আমি ইয়াত আমাৰ যি আমি শৰাই আগবঢ়াইছোঁ এই শৰাই বস্তুখিনি আমি ইয়াত জমা দিব লাগিব। জমা দি আমি আগলৈ যামগৈ। এতিয়া দেখিছে আমি শৰাই যিখিনি যাৱতীয় বস্তু আছিলে সেইখিনি ইয়াত জমা দিলোঁ। ক'ভিড প্ৰট'কলৰ কাৰণে ব্যক্তিগতভাৱে ইয়াত বন্তি প্ৰজ্বলন কৰিব দিয়া নহয়। যিহেতুকে ইয়াত বৃহৎ বৃহৎ আকাৰত বন্তিসমূহ প্ৰজ্বলন কৰি থোৱা আছে কমিটিৰ ফালৰ পৰা। গতিকে ইয়াত আমি তেল যি লগত তেল লৈ আহিছিলোঁ এই তেলখিনি ইয়াতে চাকিত ঢালি দিম সকলোৱে আৰু ইয়াৰ পিছত আমি সেৱা গ্ৰহণ কৰি মূল নামঘৰ ভাগলৈ আগবাঢ়িম। এতিয়া দেখিছে আপোনালোকে এয়া মূল নামঘৰ ভাগলৈ আমি সোমাইছোঁ। ইয়াতে আমি আঁঠু ল'ম। গতিকে আহকচোন ভিতৰটো আপোনালোকক দেখুৱাওঁ। ক'ভিড প্ৰট'কল নথকা সময়ত ইয়াত আপোনাৰ শৰাই ছিষ্টেম আছে, শৰাই ছিষ্টেমত চলে, কিন্তু যিহেতুকে ক'ভিড চলি আছে গতিকে ইয়াত আমি সেৱা গ্ৰহণহে কৰিব পাৰিম। গতিকে আমি ইয়াত আঁঠু লৈ সেৱা ল'ম। আপোনালোকে চাই থাকিব। এতিয়া দেখিছে আমি মেইন নামঘৰ ভাগৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি ওলাই সোঁফাললৈ আগলৈ এটা ডাঙৰ পুখুৰী আছে। এই পুখুৰীটোত বিভিন্ন ধৰণৰ মাছ আৰু কাছ আছে। মই দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকক। কাছবোৰ বাহিৰত ওলায়ে থাকে প্ৰায়।
গতিকে মই আজি দেখা পাওঁ নে নাপাব নোৱাৰি, এয়া দেখিছে আপোনালোকে কাছ ওলাই আছে। গতিকে আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া দেখিছে কাছ ওলাই আছে। আমি সদৌ শেষত আমি যি শৰাই আগবঢ়াইছিলোঁ তাৰ মাহ প্ৰসাদ ল'লোঁ আমি ব্যক্তিগতভাৱে সকলোৰে। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ, ধন্যবাদ।